হাই ফ্ৰেণ্ডছ, আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ গাখীৰৰ পেৰা। মাত্ৰ দুটা বস্তুৰে বনাব পাৰি এনেকুৱা ধুনীয়া পেৰা, আৰু কিদৰেনো বনাই তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে দেৰি নকৰি বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পেৰা বনাবলৈ গাখীৰখিনি কেৰাহীখনত দি লৈছোঁ। গাখীৰখিনি ভালদৰে লৰাই ল'ব যাতে চাৰিওফালৰ পৰা লাগি নধৰে। গাখীৰখিনি গৰম হোৱা মানে এখন প্লেটত ঘিউ লৈ ভালদৰে সানি থৈ দিছোঁ, পিছত দৰকাৰ হ'ব। আকৌ এইদৰে অলপ লৰাই ল'ব। তাৰপিছত যেতিয়া গাখীৰখিনি শুহি যাব তেতিয়াই চেনিখিনি দি দিব। মই 3-4 চামুচ চেনি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি মিঠাই বেছিকৈ খায় তেতিয়াহ'লে অলপ চেনি বেছিকৈ দিব পাৰে। গাখীৰখিনি লৰাই থাকোঁতে মন কৰিব ছাইডত লাগি যোৱাখিনি এৰুৱাই ল'ব আৰু হেতাখনেৰে লৰাই থাকিব, নহ'লে কেৰাহীখনত লাগি ধৰিব পাৰে। এইদৰে লৰাই থাকিব। আৰু যেতিয়া গাখীৰখিনি উতলি শুহি যাব তেতিয়া ঘিউ সানি থোৱা প্লেটখনত নমাই ল'ব। গৰম হৈ থাকোঁতেই পেৰাকেইটা বনাই ল'ম, নহ'লে ঠাণ্ডা হ'লে পিছত বনাব অসুবিধা হ'ব। পেৰাকেইটা বনাওঁতে হাতত ঘিউ অকণ সানি ল'ব, নহ'লে হাতত লাগি ধৰিব পাৰে। এনেকৈয়ে গোটেইখিনি পেৰা বনাই ল'ম। এইদৰে আপোনালোকেও ঘৰতে পেৰা বনাই খাই চাবচোন, খাবলৈ বিৰাটেই টেষ্টি হয়। আৰু যদিহে আপুনি মোৰ চেনেলটো প্ৰথমবাৰ চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো টিপি অল কৰি ল'ব, যাতে আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পাই থাকে। এয়া পেৰা ৰেডি হৈ গ'ল। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে পুনৰবাৰ বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। থেংক ইউ ছ' মাছ।